হেল্ল' বন্ধুসকল, পিছ বি আপুনিও আজি মই আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম ভিডিঅ'টো আছিল আমাৰ অতিকৈ সহজ অতিকৈ ধুনীয়া অসমীয়া লিখিব পৰা ভিডিঅ'টো, সেইটো পাৰ্ট 2 আজি লৈ আহিছোঁ আপোনালোকৰ বাবে। চ' আজি আপোনালোকে সেইটো ভিডিঅ' মোৰ আছিল হিন্দীত, কিন্তু সেইটো অসমীয়াত কৰিবলৈ আমি বিচাৰিছোঁ কাৰণ কেইজনমানে ৰিকুৱেষ্ট কৰিছে মোৰ ফ্ৰেণ্ডসকলে। চ' আপোনালোকৰ বাবে লৈ আহিছোঁ। চ' সেই এপ্লিকেশ্যনটো যিটো মই ধুনীয়াকৈ অসমীয়া লিখিব পৰা এপ্লিকেশ্যনটো আছে, সেইটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ। চ' বন্ধুসকল, প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যাই কিনে এইটো প্লে ষ্ট'ৰত আহিছোঁ মই। প্লে ষ্ট'ৰটো অ'পেন কৰি আপোনালোকে ইয়াত চাৰ্চ কৰিব লিপিকাৰ এছামিজ বুলি চাৰ্চ কৰিব। লিপিকাৰ এছামিজ কীবৰ্ড চাৰ্চ কৰিব। প্ৰথম যিটো আছে মোৰ ইয়াতে ইনষ্টল কৰা আছে, মোৰ ইনষ্টল কৰাৰ দৰকাৰ নাই। আপোনালোকে ইয়াতে যিটো আপোনালোকে চাই আছে সেইটোত আপোনালোকে এই বুলি দেখা পাব, ইনষ্টল বুলি দেখা পাব। ইয়াতে মোৰ আপডেট বুলি লিখা আছে, মই ইনষ্টল কৰি লৈছোঁ। চ' এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত ইয়াক অ'পেন কৰিব। মই আপডেট কৰা নাই আৰু এতিয়া আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ। ইনষ্টল কৰাৰ পিছত আপোনালোকে প্ৰথম যিটো ইণ্টাৰফেচ পাব এনেকুৱা ধৰণৰ এটা এপ আপোনালোকৰ ইয়াতে থাকিব। এইটো অ'পেন কৰিব আপোনালোকে লিপিকাৰ। অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেবল কীবৰ্ডত টাচ কৰিব আৰু তাৰপিছত ইয়াক এনেবল কৰিব লিপিকাৰ এছামিজ বুলি। ঠিক আছে, আৰু ইয়াত ভিউ টিউটৰিয়েলত চাই ল'ব আপোনালোকে কি কি আছে, কেনেকৈ লিখে, কোনটো আখৰ কেনেকৈ লিখিব পাৰে। ইয়াতে যুক্তাক্ষৰবিলাক আছে আৰু ইয়াত আছে আপোনাৰ চব যিমানবিলাক আখৰ আপোনালোকে লিখিব লাগে সেইখিনি ইয়াতে আছে। ইংৰাজীত এ লিখিলে ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰিব। এত টাচ কৰিলে এই তিনিটা আহিব, মানে প্ৰথম টাচ কৰিলে এইটো আহিব, ছেকেণ্ড টাচ কৰিলে এইটো আহিব, থাৰ্ড টাচ কৰিলে এইটো আহিব, আৰু বিত টাচ কৰিলে দুটা আহিব, এইটো আৰু এইটো। ঠিক এনেদৰে আপোনালোকে টিউটৰিয়েলবিলাক চাই ল'ব। গোটেইখিনি কোনটো আপোনাৰ ক'ত লিখিব লাগে চবখিনি আছে ইয়াতে, চবখিনি আছে। যুক্তাক্ষৰ যিমানখিনি আছে এইটো পেজতে আছে। কেনেকৈ লিখিব ইয়াতে দিয়া আছে। চ' ইয়াৰ বাবে মই আৰু এটা পিছত আপোনালোকক বুজাই দি আছোঁ। চ' প্ৰথমতে আপোনালোকক দেখাই দিছোঁ। এইটো ইনেবল কৰাৰ পিছত আপোনালোকে কি কৰিব, ইনেবল কৰা হ'ল। তাৰপিছত এইবিলাক টিক মাৰ্ক এইবিলাক আপোনালোকে লৈ ল'ব পাৰে, কিংবা এইবিলাকক মই এইখিনিক আঁতৰাই দিছোঁ কাৰণ মোৰ এইখিনি নালাগে। চ' এইখিনি ইয়াতে আমাৰ কাম শেষ। এতিয়া যেতিয়া আপোনালোকে লিখিবলৈ যাব, মানি লওক আপোনালোকে কিবা লিখিবলৈ গৈ আছে, ইয়াতে দেখাই দিছোঁ। এইটো আপোনালোকে ইয়াতে লিপিকাৰ এছামিজটো অট'মেটিকেলি আহি গৈছে। ইয়াতে চাব কীবৰ্ড চিলেক্ট কীবৰ্ড আছে, ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে কীবৰ্ড চিলেকশ্যন আছে। ইয়াতে আপোনালোকে টাচ কৰিলে চাব কেইটামান লং প্ৰেছ হৈ গৈছে, ক্ষমা কৰিব। ইয়াতে আপোনালোকে টাচ কৰিলে দেখা পাব চিলেক্ট কীবৰ্ড। ইয়াতে টাচ কৰিলে আপোনালোকে দেখা পাব দুটা কীবৰ্ড আছে। ইয়াতে মই লিপিকাৰটো, আপোনালোকে যদি চেমচাং বা কিবা বেলেগ ফোন ইউজ কৰি থাকে সেইটো হৈ থাকিব পাৰে। গতিকে আপোনালোকে চিলেক্ট ইনপুট মেথডটো এইটো কৰি ল'ব আৰু ছেটআপ ইনপুট মেথড এইটো টাচ কৰি ল'ব। তাৰপিছত দুটাই অপশ্যন আহিব, এটা আহিব আপোনালোকৰ এটা আহিব ইংলিছ আৰু এটা আহিব অসমীয়া। চ' আপুনি যেতিয়া লিখিব বিচাৰিব ইংলিছ, তেতিয়া আপোনালোকে ইংলিছটো লিখিব এনেদৰে, কিবা যিটো টাচ কৰিব সেইটোৱে আহিব। আৰু অসমীয়াটো কেনেকৈ লিখিব সেইটো মই দেখাই দিছোঁ। অসমীয়া লিখিবলৈ হ'লে আপোনালোকক এইটো অপশ্যনত টাচ কৰিব লাগিব এবাৰ। মই টাচ কৰি দেখাই দিছোঁ। এইটো অপশ্যনত টাচ কৰিব। তাৰপিছত কোনটো লিখিলে কি আহিব সেইটো আপোনালোকক এটা ভিউ টিউটৰিয়েলত যিটো অপশ্যন আছিল প্ৰথমতে
সেইটোত আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া আকৌ দেখাই দিছোঁ মই কোনটো টিপিলে কি আহিব সো যদি আপুনি 8 টিপে প্ৰথম টিপত আকাৰ আহিছে দ্বিতীয় টিপত দ্বিতীয় টাচত অ আহিছে আৰু তৃতীয় টাচত আ আহিব এই তিনিটা আকৌ ধৰি লৈছোঁ জেড টিপিছোঁ প্ৰথম টাচত 19 আহিল দ্বিতীয় টাচত বিজুত ঘৰ তৃতীয় টাচত চন্দ্ৰবিন্দু চতুৰ্থ টাচত দাড়ি পঞ্চম টাচত চাৰিটাই থাকে ইয়াতে আকৌ এইটো আহিছে সো আপোনালোকে এনেকৈ গোটেইখিনি আপোনালোকে এই ভিউ টিউটৰিয়েলৰ পৰা আপোনালোকে চাই ল'ব কেনেকৈ লিখিব লাগে আৰু ইয়াতে মই আপোনালোকক বেছি নহয় ফটকৈ কেইটামান দেখাই দিছোঁ ক খখিনি দেখাই দিছোঁ যদি আপোনালোকে ভাল পায় চাই ল'ব এইটোত ক সেকেন্ড টাচত খ জিত গ সেকেন্ড টাচত ঘ থাৰ্ড টাচত উঙ চিত চ প্ৰথম টাচত চ দ্বিতীয় টাচত ছ দুটাই জে জ আকৌ টাচ কৰিব ঝ আকৌ টাচ কৰিব জ্ঞ তিনিটা ঠিক এইদৰে আপোনালোকে গোটেইখিনি চাই ল'ব ক'ত কি আছে মই বাৰু এইখিনি নকওঁ সেইটো আপোনালোকে এই ভিউ টিউটৰিয়েলৰ পৰা চাই ল'ব পাৰিব কেইটামান যুক্তাক্ষৰৰ কেইটামান বস্তু আপোনালোকক দেখাই দিছোঁ সেইখিনি হৈছে মানি লওক পৰ্ব লিখিব লাগে প তাৰপিছত ৰৰ ওপৰত বৰ ওপৰত ৰেফটো দিব লাগে সো আপোনালোকে কি কৰিব প্ৰথমতে ব লিখিব ব পৰ প্ৰথমতে ৰটো আহিছে সো আপোনালোকে আৰু টাচ কৰিব ৰ আহিব তাৰপিছত এক্সত টাচ কৰিব এইটো মানে যুক্তাক্ষৰ ৰ যোগ ব পৰ্ব ঠিক এইদৰে তাৰমানে প্ৰথমতে মই ৰ লিখিছোঁ ৰ তাৰপিছত এক্সত টাচ কৰিছোঁ যোগ ব পৰ্ব ঠিক এইদৰে আপোনালোকে যিকোনো যুক্তাক্ষৰ ইয়াতে কৰিব পাৰে ধুনীয়া বহুত ধুনীয়া এইটো কিবোৰ্ড হয় আৰু বেছিকৈ কিবা কিবি নকওঁ এইখিনি আজি আমাৰ ভিডিঅ'ত আছিল সো আপোনালোকক যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব ক'ত লাইক কৰিব মই সেইটো আপোনালোকক দেখাই দিছোঁ আমাৰ ইউটিউব চেনেল আছে যিটো আপোনালোকে ভিডিঅ' চাই আছে সেইটো আপোনালোকে কিনবা যদি পুৰা চাব বিচাৰিছে চেনেলটো LLTD বুলি সাৰ্চ কৰিব TD এইটো সাৰ্চ কৰি দিব চাব প্ৰথমতে আমাৰ চেনেলটোৱে আহিব আহি গ'ল আমাৰ চেনেলটো যাব যাই কিনে ভিডিঅ'টোৰ তলত চাব এনেকৈ সাবস্ক্ৰাইব আছে যদি ইয়াতে নাথাকে আপোনালোকক দেখাই দিছোঁ যিটো ভিডিঅ' চাই আছে আমাৰ সেইটো ভিডিঅ' চাব ভিডিঅ'টোৰ তলত চাব ইয়াতে চেনেল আছে এইটো চেনেলত যাব ইয়াতে সাবস্ক্ৰাইব বুলি লিখা আছে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু যেটো ভিডিঅ' আপোনালোকে চাই আছে ভিডিঅ'টোৰ তলত এটা লাইক মাৰি দিব বেছ এইখিনি আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল সো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই